Hello everyone, নমস্কাৰ মই বৰ্ণালী মোৰ ইউটিউব চেনেল বৰ্ণালীজ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আকৌ স্ক্ৰিন প্ৰিন্টিংৰ ওপৰতে ভিডিঅ' লৈ আহিছো। এইখন হৈছে খাদী কটনৰ মেখেলা, সিঙ্গল মেখেলা। আপোনালোক সকলোৱে জানে যে খাদী কটনৰ মেখেলাবোৰ চিলোৱা থাকে, দেখিছে নহয়? এয়া নৰ্মেল কটনৰ বা কটন জোৰাবোৰতকৈ এই খাদী কটনৰ জোৰাবোৰ চিলোৱা থাকে, মানে মেখেলাখন চিলোৱা থাকে আৰু চাদৰখনতো দহি বটা থাকে। চাদৰখন বাৰু পাৰিবই কৰিবলৈ আগৰ নিচিনা, কিন্তু ভাবিলোঁ মেখেলাখন যেটো চিলোৱা থাকে, গতিকে মেখেলাখননো মই কেনেকৈ স্ক্ৰিন প্ৰিন্টিং কৰিম, যেহেতু এফালে কৰিলে এফালে বহি যাব নহয় জানো ডাইৰেক্ট যদি মই কৰি দিওঁ। তো ভাবিলোঁ যেহেতু অৰ্ডাৰো আছে, কেতিয়াবা মানুহে খাদী কটনতো বিচাৰে, সেয়েহে মই কৰি চাওঁ বুলি ভাবিলোঁ। এয়া হৈছে পলিথিন মই কাটি ল'লোঁ আৰু এনেকৈ কাটি ভিতৰ ফালে সুমিয়াই মেলি পিন মাৰি লৈছোঁ কাৰণ নহ'লে হিলি কৰিলে মই যদি উলুটিয়া কৰি দিওঁ তেতিয়া পলিথিনটো মানে এৰি আহিব। গতিকে মই দেখাম বাৰু পিনটোনো কিয় মাৰি লৈছিলোঁ, বহুত সুবিধা হয় পিনটো মাৰি ল'লে। প্ৰথমতে মই দেখাই লৈছোঁ যে কেনেকৈ মই ভিতৰত সুমিয়াই ল'লোঁ এয়া পলিথিনখন। এই ফুলটো কৰিম, এই ফুলটো অৰ্ডাৰে আছে মোৰ। মই দুখন মেখেলা কালাৰ বেলেগ, কিন্তু ফুল একেটাৰে অৰ্ডাৰ পাইছিলোঁ। গতিকে মই প্ৰথমতে এই হালধীয়াখন কৰিবলৈ লৈছোঁ। এই হালধীয়াখন এইখন আগতে দেখিছে আৰু স্ক্ৰিন প্ৰিন্টিং কেনেকৈ কৰে সেয়া দেখিছে আপোনালোকে, তথাপিও দেখুৱাই দিছোঁ। এই ফুলটো মই কৰিছোঁ এই মেখেলাখনত, চাই থাককচোন। এতিয়া এটা কথা কওঁ, আপোনালোকে যদি ভাঁজটোত স্ক্ৰিনখন থয় আৰু ভালকৈ নবহে, অখুৰা মুখুৰা হয়, এঠাইত নবহে এঠাইত বহে, তেনেকুৱা হয়। গতিকে এনেকুৱা কৰিলে আপোনালোকে স্ক্ৰিনখন বহাই অকণমান সেই ঠাইডোখৰ টানি দিব, তেতিয়া সেই ভাঁজখন সমান হৈ যাব। বা ইস্ত্ৰি দি ল'ব পাৰে, ইস্ত্ৰি দিলে আকৌ আপোনালোকে জোখবোৰ লওঁতে অকণমান প্ৰব্লেম হ'ব, সেইকাৰণে মই ইস্ত্ৰি দি নলওঁ। এয়া দেখিছেনে ধুনীয়াকৈ বহি গ'ল। এনেকৈ টানি দিব লাগে প্ৰথমতে, এতিয়া আৰু ভাঁজকেইটাটো ভালকৈ সোমাই যাব, উখুৰা-খুৰি হৈ নাথাকে। তেনেকৈ এখন প্ৰথমতে ওপৰৰ ছাইডটো কৰি ল'লোঁ, পিছ ছাইডটো কৰিম ৰ'ব। ওপৰৰ ছাইডটো প্ৰথমতে কৰি লোৱাৰ পিছত মই কৈছিলোঁ যে আৰু এখন কৰিম বুলি, শুকুৱালৈকে সেইখন ওপৰৰ ছাইডটো শুকুৱালৈকে মই অন্য এখন কৰি ল'ম। মই দুখনেই কৰিব লৈছোঁ, আপোনালোকে 3খন 4খন যিমান পাৰে আৰু ৰুমটোত জোৰে এনেকৈ পাৰি ল'ব আৰু দুখনকৈ। মই ওচৰা-ওচৰিকৈ 2খন পাৰি লৈছোঁ। এইখন এতিয়া গ্ৰীণ কালাৰ, আৰু এই গ্ৰীণ কালাৰখনতো কৰি ল'লোঁ সেইখন শুকুৱালৈকে। তাৰপিছত দেখিছে নহয়, এইখন মই পিং মাৰি লৈছিলোঁ যাতে এৰি নাযায়। এতিয়া এইটো কাৰণতে এয়া মই উলটিয়াই দিম। অকণমানিটোৱে মোক হেল্প কৰিছে, দেখিছে নহয়। এয়া মই এনেকৈ উলটিয়াই দিম, আৰু উলটিয়াই দিয়াৰ পিছত অকণমানো হিলোৱা-হিলি নকৰোঁ, গতিকে কালাৰটো তেনেকৈ বেয়া হৈ নাযায়, মানে অকণমান শুকালেও যিহেতু। এতিয়া মই তাৰ পিছৰ ছাইডটো কৰি দিম। দুটা ছাইড কৰি হৈ গ'ল এইখন, আৰু এইখন হৈ যোৱাৰ পিছত কিন্তু মই মাজত দিছোঁ, যিহেতু 3টাকৈ দিছোঁ, গতিকে দেখিছে নহয় এই ছাইডকেইটাত দিবলৈ অকণমান অসুবিধা হ'ব। গতিকে এইখিনি শুকুৱালৈ মই ৰৈ থাকিম, তাৰপিছতে ছাইডত কৰিম। এখন সেউজীয়াখনৰো কৰি ল'লোঁ 2টা ছাইড, আৰু ইয়াত এপাহ দিবলৈ থাকি যাব, যিহেতু এনেকৈ চিলোৱা থাকে। গতিকে যদি দুপাহকৈ দিলোঁহেঁতেন তেতিয়া প্ৰয়োজন নাছিলে বাৰু। এনেকৈয়ে শুকাবলৈ দি ল'লোঁ মই, এনেকৈয়ে পলিথিনৰ সহায়তে মই শুকাবলৈ দি ল'লোঁ 2খনে। এনেকৈয়ে মই মেলি দিলোঁ পলিথিন লাগি থকাকৈ। বাকী দুখন শুকুৱাই লৈ মই এইখন কৰি ল'লোঁ। একেটা ফুলৰ অৰ্ডাৰ আছিল, 2 শাৰীয়ে কৰিব কৈছিল, গতিকে 2 শাৰীয়ে কৰিলোঁ। আৰু এতিয়া তাৰ পিছৰখিনি চাই থাকক। এয়া দেখিছে নহয়, এইখন শুকাই গ'ল। গতিকে এই মাজৰ পাহ কৰিবলৈ যে মই কৈছিলোঁ শুকাব দিব লাগিব, শুকোৱাৰ পিছত এই মাজৰ পাহ এনেকৈ মই কৰি ল'ম। পলিথিনটো লাগি থাকিবলৈ দিম দেই, পলিথিনটো লাগি থাকোঁতেই মই তেনেকৈ সেইটো পাহ কৰি ল'ম। তাৰপিছত আকৌ মই পলিথিনটো দি মেলি আকৌ শুকাবলৈ দিম। এয়া দেখিছে নহয়, ছাইডে কেইপাহ কৰি দিলোঁ। এনেকৈয়ে মই আকৌ ৰ'দত নহয় মানে, আৰু অকণমান বাহিৰত উলিয়াই দিছোঁ। আৰু বতৰ ডাৱৰীয়াই যিহেতু, ৰ'দটো নায়েই, এনেকৈয়ে বাহিৰতে অকণমান উলিয়াই দিলোঁ। আৰু গতিকে এনেকৈয়ে মই কৰিলোঁ গোটেইখন। মই শেষত দেখাম বাৰু, প্ৰথমতে স্ক্ৰিনখন ধুই লওঁ বুলি ভাবিলোঁ। ধোৱা ভিডিঅ' আছেই অকণমান, তথাপিও দেখাই দিছোঁ আৰু এনেকৈ মই কেনেকৈ কি কৰিলোঁ, যিহেতু কৰা দেখাইছোঁ, গতিকে স্ক্ৰিনখনো ধোৱা ভিডিঅ' এটা দেখাই দিলোঁ। আৰু এয়া ফটো মাৰি দিছোঁ আপোনালোকক। এইখন গোটেইখন শুকাই যোৱাৰ পিছত মই আপোনালোকক ফটো মাৰি দেখাইছোঁ। কেনেকুৱা লাগিলে জনাব। ভিডিঅ'টো এয়াই আছিল, যদি ভাল লাগে